নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ মাহঁতৰ ঘৰত আৰু মাহঁতৰ ঘৰৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া যিহেতু সজিনা খোৱাৰ বতৰ, গতিকে ময়ো আজি সজিনা ভাজি বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও চাই থাককচোন মোৰ ভিডিঅ'টো, মই কেনেকৈনো সজিনা ভাজিখন বনালোঁ আপোনালোকে চাই থাকক। সজিনাত শৰীৰৰ বাবে পুষ্টিকৰ বহুতো উপাদান পোৱা যায়। ইয়াত এণ্টিঅক্সিডেণ্ট, এণ্টিফাংগাল, এণ্টি এজিং, এণ্টিবায়'টিক গুণ পোৱা যায় আৰু লগতে ইয়াত ভিটামিন এ আৰু ভিটামিন চি গুণো পোৱা যায়। সেয়েহে সজিনা শৰীৰৰ বাবে বহুত বেছি উপকাৰী হয় আৰু বিষ থকা সকলৰ বাবেতো বহুত বেছি। সজিনাৰ পাত আৰু ফুল গোটেইখিনিয়ে খাব পাৰি। এতিয়া মই বগা সৰিয়হ কেইটামান 1 ঘণ্টামানৰ কাৰণে তিয়াই থৈছোঁ বাতি এটাত। আনফালে মই এতিয়া সজিনাখিনি কুটি ল'ম। এইখিনি বহুত কোমলীয়া কাৰণে চুচ গুচাব নালাগে। আমাৰ বয়স বহাৰ লগে লগে ছালবিলাক খুতুৰা পৰে, লগতে বলি ৰখা পৰে আৰু ছালখন ঢিলা হৈ যায়, নহয়নে বাৰু? এই সজিনাত থকা এণ্টিঅক্সিডেণ্টে এইবোৰ সমস্যাৰ সমাধান কৰিব পাৰে। সেয়েহে সকলোৱে সজিনা খোৱাটো উপকাৰী হয়, বিশেষকৈ মহিলাসকলে। এইখিনি কাটি হোৱাৰ পিছত মই এতিয়া পিঁয়াজ কাটি লৈছোঁ, লগতে বিলাহী, আদা, নহৰু গোটেইখিনি মই কাটি লৈছোঁ। এইটো হৈছে আমাৰ ঘৰত লগা বিলাহী, তথাপিও মই গুটিখিনি গুচাই দিছোঁ, কাৰণ গুটিখিনি থাকিলে গেছ উঠিব পাৰে, সেইটো কাৰণে বিলাহীৰ সদায় গুটিখিনি এৰুৱাই দিওঁ। লগতে মই আলু এটাও কাটি লৈছোঁ। কেৰাহীত অকণমান তেল দি এইখিনি মই অকণমান ভাজি লৈছোঁ, বেছি ভাজা নাই, কেঁচা গোন্ধটো যোৱালৈহে ভাজিছোঁ। তাৰপিছত মই এইখিনি ঠাণ্ডা হ'লে মিক্সিত মাৰি ল'ম। কেৰাহীটোত অকণমান তেল দি পেলাই সজিনা আৰু আলুখিনি মই অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। সজিনাখিনি অকণমান ভাজি নমাই থলোঁ আৰু কেৰাহীত অকণমান তেল দি আকৌ মিক্সিত পিছা পেষ্টখিনি দি দিলোঁ। এইখিনি অকণমান সময় ভাজি থাকিম। এতিয়া ইয়াতে মই হালধি দিছোঁ আৰু জিৰা গুড়ি দিছোঁ, লগতে মিক্স মছলা দিছোঁ, মিলত খুন্দাই অনা। আৰু আনফালে ইয়াৰ লগতে মই প্ৰসাদৰ খাৰ বনাই আছোঁ। এইখিনি ভাজা হৈ যোৱাত মই ইয়াতে এটা সজিনাখিনি মিক্স কৰি দিছোঁ আৰু এইখিনি মই এনেদৰে অলপ সময় ভাজি থাকিম, যাতে সজিনাখিনিত গোটেই মছলাখিনি সোমাই যায়। আৰু এয়া বনাই আছোঁ কাহৰ ঔষধ, মানে তুলসীখিনি পূৰা পিচি লৈছোঁ আৰু পানী অকণমান দি পেলাই এইখিনি উতলাই ডাঠ কৰি দিম আৰু তাৰ লগত মৌ মিলাই পেলাই খাই দিম। বহুত কাহ হৈ আছে, এনেকৈ অলপমান খাই থাকোঁচোন। এতিয়া সজিনাখিনি ভাজা হৈ গ'ল আৰু এতিয়া মই সৰিয়হৰ পেষ্টখিনি দিছোঁ আৰু এইখিনিও অকণমান সময় ভাজি থাকিম। তাৰপিছতে মই পানী দি দিম উতলিবৰ কাৰণে। এয়া মোৰ সজিনাৰ ভাজিখন ৰেডি হৈ গ'ল। বেছি জুলীয়াকৈ ৰাখিব বিচাৰিলেও ৰাখিব পাৰে। মই অকণমান ভাজি নিচিনাই কৰি দিছোঁ। এনেকৈ খায়ো ভাল লাগে আৰু খাবলৈও ভাল লাগিছিলে। আপোনালোকে কেনেদৰে খাই জনাবচোন। আৰু লাষ্টত মই ইয়াত ধনিয়া অলপ কুটি দি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে মন্তব্য কৰি জনাব আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।